Om Namah Shivaya. Welcome to my another new vlog. তো মই আজি গৈ আছোঁ এটা বহু দিনৰ মূৰত লং জাৰ্ণি, লং ৰাইড গৈ আছোঁ। তো মই এতিয়া পাইছোঁ ধৰমটোল। তো আগৰখিনি মই ভিডিঅ' নকৰিলোঁ, তো ধৰমটোলৰ পৰা ভিডিঅ' কৰিছোঁ। মই 2খন ডিষ্ট্ৰিক্ট পাৰ হৈ যাব লাগিব আৰু গৈ প্ৰায় মোৰ ঘৰৰ পৰা 102 কিলোমিটাৰ, আপ এণ্ড ডাউন 204 কিলোমিটাৰ। তো গৈ আছোঁ, ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ, কৈ আছোঁ, দেখা পাব আপোনালোকে সকলোবোৰ। মই দেখাবলৈ চেষ্টা কৰি থাকিম। তো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকিব। আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। তো প্লিজ স্কিপ নকৰিব, চাই থাকক। আৰু থেকেৰাগুৰি পাইছোঁ। তো থেকেৰাগুৰি বিখ্যাত এইবিলাক দেখিছে ৰাস্তাৰ কাষত ডাব নাৰিকল, এই ডাবৰ কাৰণে বিখ্যাত। কিন্তু এতিয়া এইবিলাক দেখিছোঁ। এতিয়া পালোঁ জোঙাল বলহু। সেইটো চাওক, দেখিছে সেইটো জোঙাল বলহু ষ্টেচু ধুনীয়াকৈ থৈছে, বহুত ডাঙৰকৈ বনাইছে। তো এতিয়া পালোঁ ৰহা, আৰু এই পালোঁ এতিয়া ৰহা টোল গেট পালোঁ। আৰু অলপ আগবাঢ়ো, পাৰ হ'লোঁ। এতিয়া আমি যাম বাইপাছ দি। এইফালে চিধা গ'লে নগাঁও, চিধা নগাঁও, আৰু এইফালে আমি যাম চিধা বাইপাছ হৈ। ক'ত যাম এতিয়া নকওঁ, স্কিপ নকৰিব, চাই থাকক। এটা ভিউ চাওক, দেখিছে কি মজা ভিউ, চাওক বাইপাছত এইটো ভিউ দেখিছেনে, কি মজা ভিউ, বাহ মজা লাগি গ'ল। আৰু যিহেতু আহোঁতে ৰাস্তাত মোৰ ঘৰৰ ওচৰৰ আশে পাশে ক'তো পেট্ৰল পাম্প নাছিলে, গতিকে পেট্ৰল ভৰাব পৰা নাছিলোঁ। গতিকে ইয়াতে বাইপাছতে ইয়াতে পেট্ৰলটো ভৰাই লওঁ। বাইকৰ পেট পূজাটো কৰি নল'লে কেনেকৈ গৈ পাম। कार्ड हो ना, कार्ड नहीं होगा। हाँ, कार्ड नहीं होगा। आपको दिखा दे रहा है, तो বাইপাছৰ দেখিছে ৰিফ্ৰেস্কো ৰুমছ এভেইলেবল। ফাইনেলি বাইপাছৰ এই চকটো পাই গ'লোঁ। তো লেফ্ট ছাইডে গ'লে নগাঁও ডিষ্ট্ৰিক্ট, নগাঁও টাউন, চিধা গ'লে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, আৰু ৰাইট ছাইডে গ'লে লামডিং, কাৰ্বি আংলং, ডিফু। আৰু মই যাম ৰাইট ছাইডে, কাৰণ যিহেতু মই সেইফালে এখন কোনোবা ডিষ্ট্ৰিক্টত গৈ আছোঁ। আৰু এতিয়াই নকওঁ আপোনালোকক কোন ডিষ্ট্ৰিক্টত গৈ আছোঁ। তো বাইপাছ দি সোমাই দিলোঁ এইফালে। এতিয়া থাকোঁতে তামাম গৰম। আৰু এতিয়া দেখিছে এইফালে বাইপাছ দি এইফালে মানে ডিফু ৰোডত সোমোৱাৰ লগে লগে এইফালে দেখিছে না, এইফালে ডাৱৰ, এনেকুৱা বৰষুণ পৰিব এনেকুৱা লাগিছে। এইফালে ৰ'দ নাই, এতিয়া একটা ঠাণ্ডা পৰিৱেশ। ষ্টাৰ্ট হৈ গ'ল নহয়, অলপ অলপ বৰষুণ দিছে। আৰু কেমেৰাত বৰষুণ পৰিলে দিগদাৰ হ'ব, কেমেৰাটো খুলিব লাগিব। কঠীয়াতলি পাৰ হ'লোঁ, আৰু কঠীয়াতলি এফালে তামাম বৰষুণ, আৰু কঠীয়াতলি পাৰ হৈ দেখিছে আকৌ সেই টিকাফাটা ৰ'দ। কি হৈছিলে, ডবকা পালোঁ। আৰু খুব চাগে বেছি নাই আৰু। তো আকৌ টোল গেট পালোঁ। হোজাই কোনফালে যায়, হোজাই सीधा जाओ, सीधा जाके नीलबगान मिलेगा। नीलबगान ना, नीलबगान जाके राइट मारने का, राइट। ঠিক। তো ডবকা পাৰ হ'লোঁ, আৰু আমি এতিয়া চিধা আহিছোঁ। কৈয়ে দিলোঁ ক'ত যাম, ইমান সময় ছাছপেঞ্চন ৰাখিছিলোঁ, এই কৈ দিলোঁ ক'ত যাম। এতিয়া গম পালে। তো মই গৈ আছোঁ হোজাই, নীলবাগান পালোঁ। আৰু নীলবাগানৰ পৰা
খুব সম্ভৱ ৰাইট চাইডে যাব লাগিব। দাদা দাদা হোজাই যোৱা ৰাস্তা কোনটো? হোজাই হোজাই হা হা ব্ৰিজৰ ভিতৰেদি সেইফালে আছে ন ৰাস্তা? এইটো নেকি? এইটো দেখাই আছে নহয়? আচ্ছা 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 ঠিক আছে, থেংক ইউ। নীলবাগানৰ এতিয়া ৰাইট চাইডে যাব লাগিব আমি। এতিয়া ফ্লাইঅভাৰৰ মাজেদি যিটো ৰাস্তা আছে এইফালে সোমাই দিম আৰু খুব সম্ভৱ আৰু ৰাইট চাইডে যাব লাগিব। আকৌ ৰাইট আৰু ইফালে আছে নেকি সম্ভৱ। তো ফাইনেলি হোজাই সোমাই দিলোঁ। ৱেলকাম টু হোজাই। তো বলক, তো আৰু 2 কিলোমিটাৰ আছে, বেছি নহয় আৰু। তো চাই থাকক। ফাইনেলি হোজাই টাউন এণ্ট্ৰি কৰিলোঁ আৰু গৈ আছোঁ DC অফিচ। চাই থাকক। ভুল কৰিলোঁ। আমি ৰং ছাইডেদি গুচি আহিলোঁ। ভুল মানে মই টাউনৰ ফালে আহিব নালাগে, নীলবাগানৰ পৰা চিধা যাব লাগিছিলে আৰু DC অফিচটো আছে সেইফালে। আমি আহিলোঁ হোজাই টাউনৰ ফালে, গতিকে আকৌ ৰিটাৰ্ণ হৈছোঁ। এনেই টিকা ফটা গৰম আৰু তাতে এইবিলাক যদি হয়, ওলাই আহিলোঁ। আকৌ নীলবাগান পালোঁ। নীলবাগানত দি সোমাই এতিয়া আকৌ আৰু যাব লাগিব প্ৰায় 5 কিলোমিটাৰ আগত, শংকৰদেৱ নগৰ বুলি। গতিকে আপোনালোকে আহিলে ভুল নকৰিব। DC অফিচত যদি কেতিয়াবা আহে তেতিয়াহ'লে হোজাই এফালে সোমাই নিদিব, টাউনৰ ফালে। নীলবাগান পাৰ হৈ, হাইৱে পাৰ হৈ 5 কিলোমিটাৰ যাব লাগিব। তাৰপিছত শংকৰদেৱ নগৰ আৰু তাতেই হ'ল DC অফিচটো। আৰু যি কি নহওক ভুল হ'ল, ৰাস্তাটো অলপ মানে বেছিকৈ ঘূৰিব লগা হ'ল, অলপ তেল খৰচ হ'ল। কিন্তু এটা কথা ঠিক, থাকিলেহে শিকে ন, আৰু ভুল কৰি শিকে। গতিকে ঠিক তেনেদৰে ফাইনেলি উপায়ুক্তৰ কাৰ্যালয় হোজাই পালোঁ আৰু সোমাই যাওঁ ভিতৰলৈ। তো ক'ত কি আছে সুধিব লাগিব, ফাৰ্ষ্ট টাইম আহিছোঁ গতিকে সুধিবই লাগিব, সুধি সোমাব লাগিব। তো বাইকখন পাৰ্ক কৰি লওঁ। ফাইনেলি তাৰপিছত দেখা যাওক কি হয়। তো কাগজ জমা দিয়া হৈ গ'ল অফিচত। দিয়া দেখিছে বৰষুণ, এতিয়া বৰষুণৰ বাবে ক'তো যাব পৰা নাই। কিমান সময়ত হয় বৰষুণ এৰে, তাৰপিছত যাম আৰু। তো হোজাই কোৰ্টৰ DC অফিচৰ কাম হৈ গ'ল। তো বাই বাই হোজাই DC অফিচ। আকৌ হাইৱেত উঠিলোঁ আৰু এতিয়া বেছি ব্লগ নকৰোঁ, চিধা গৈ থাকিম, কাৰণ বৰষুণৰ কথা আছে, অলপ ঢাই দিম। গতিকে সোনকালে পাব লাগিব আৰু বৰষুণে পালে দিগদাৰ হ'ব হাইৱেত। গতিকে অলপ এইটো চাওক, হনুমানৰ ষ্টেচু কিমান ডাঙৰকৈ বনাইছে, ভাল লাগে। জয় হনুমান, দেখিছে কি মস্তি, ইমান ডাঙৰকৈ বনাইছে না, বঢ়িয়া লাগে। তেতিয়া আহোঁতে আছিলে গেলা গৰম, আৰু এতিয়া দেখিছে বৰষুণৰ পিছত কি সুন্দৰ বতৰ। আৰে কবি সুখ কবি দুখ, এনে নকয়। আৰু ঘূৰি আহি আকৌ পুনৰ নীলবাগান। তো চাওক ডবকা পাহাৰ, সুন্দৰ পৰিৱেশ, চাওক মজা। মানে বৰষুণৰ পিছনে হৈছে, দেখিছে আকৌ ক'লা হৈ আহিলে। মানে বৰষুণটো আজি দিনটো পিছ এৰা নাই, যোৱাৰ পৰা এতিয়া আহি আছোঁ। আমি যিফালে হয় বৰষুণ সেইফালে আহি আছে। ইমান ধুনীয়া লাগিছে কিন্তু আহি, কিন্তু বৰষুণ পৰিলে এইটো নহ'ব ন,
সেইটোতো ডাঙৰ কথা হ'ব ন গতিকে ফাইনেলি কঠীয়াতলি পাইছোঁহি আৰু নগাঁৱলৈ বেছি দূৰ নাই তো বলক তো ফাইনেলি নগাঁও বাইপাছ পাই গ'লোহি আৰু এতিয়া মই বাইপাছ দি নাযাওঁ নগাঁও টাউন হৈ সোমাই যাম তো ফাইনেলি নগাঁও টাউন সোমাইছোঁ আৰু বাকীখিনি দেখাবলৈ চেষ্টা কৰিম চাই থাকিব স্কিপ নকৰিব তো ফাইনেলি এতিয়া নগাঁও টাউনৰ মাজমজিয়াত তো ভাবিলোঁ নগাঁওখনকো দেখাই লৈ যাওঁ আপোনালোকক নগাঁওটো চবেই দেখিছে তো এয়া নগাঁৱৰ মাজমজিয়া তো এইখনেই নগাঁও টাউন তো বেছি নাই আৰু ভিতৰৰ ফালে সোমোৱাৰ সময় নাই বজাৰ চজাৰটো বন্ধ চব দোকান বজাৰ গতিকে এইখন দুখন দলং বনাইছে ভাল হ'ব ভিৰ কমিব অলপ তো ফাইনেলি তাৰ এয়া নগাঁও টাউন পুলিচ পইণ্ট পাইছোঁ আকৌ বৰষুণ আজি মানে বৰষুণে পিছাই এৰা নাই হেল্ল' এভৰিবাডি তো মই আহিলোঁ হোজাইৰ পৰা ঘূৰি আহিলোঁ আৰু নগাঁও টাউন হৈ আহিলোঁ আপোনাক সকলো দেখাইছোঁ সকলোসমূহ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল পাইছে আৰু যিসকল চেনেলটোত মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কালি পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তো কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন বাই বাই